গুড মৰ্ণিং সকলোকে ৰাতিপুৱাৰ সময় এয়া কাকুৰ লগত লিলি লুচি শুই আছে মই বৰ বেছি চিঞৰ বাখৰ নকৰোঁ কাকু এনেকৈ ভিডিঅ' কৰিছোঁ বুলি গম পালে তাৰ খুব খং উঠিব কমেণ্টত পাই আছিলোঁ যে যোৰহাটৰ পৰা ভিডিঅ' কৰি আপোনালোকক দেখুৱাব লাগে আৰু এয়া আগবঢ়াইছোঁ মোৰ যোৰহাটৰ ঘৰখনৰ পৰা এটি ভিডিঅ' এয়া ৰাতিপুৱাৰ পৰিৱেশ আমাৰ আগফাল পিছফালৰ চোতালকেইখনত ওলালে মনটো খুব বেছি ভাল লাগি যায় চবফালে সেউজীয়া আৰু সেউজীয়া আৰু এই যে স্পেচকণ দেখিছে এইকণ মোৰ কাৰণে খুব বেছি স্পেচিয়েল কাৰণ আমাৰ খোপা খোপনিৰ নিয়মখিনি ইয়াতেই বহি পেলাই আমাক কৰোৱাইছিলে এই চাইকেলখন যে দেখিছে আজি একচুৱেলি হাজিৰা কৰা মানুহ এজন আহিছে তেওঁৰ চাইকেল আৰু এয়া আমাৰ গেৰেজ আৰু এইটো এটা সৰু পেছেজ হয় পিছফালে লৈ যোৱা ৰাস্তা চ' এয়াই আমাৰ আগফালৰ পৰিৱেশ একদম ফুল অফ গ্ৰীণ আৰু এয়া মিট চিম্বা আৰু চেলি চিম্বা মোৰ বিয়া হোৱাৰ আগৰ পৰা এইখন ঘৰত আছে হি ইজ 4 years old আৰু সেয়া হ'ল চেলি অলম'ষ্ট 1.5 year কমপ্লিট হৈছে নমস্কাৰ সকলোকে আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ হিয়া ভৰা শুভেচ্ছা দুৰ্গা মায়ে যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু বহুতো সুন্দৰ সুন্দৰ মুহূৰ্ত লৈ আহে আশা কৰিছোঁ আপোনালোক সকলোৰে দুৰ্গা পূজা খুব সুন্দৰভাৱে গৈ আছে মই বৰ্তমান যোৰহাটৰ ঘৰখনতেই আছোঁ আৰু এতিয়া ৰাতিপুৱাৰ সময় কেইটা বাজিছে 10টা তো সকলো নিজৰ কামে কামে ওলাই গ'ল মা অকণমান ওচৰৰে তৰাজান পূজা মন্দিৰলৈ গৈছে মই আছোঁ ঘৰত কাম কৰা মানুহো লাগি আছে আৰু এতিয়া মই বৰ্তমান খাবলৈ ওলাইছোঁ একদম পিয়'ৰ নাৰিকলৰ পানী এয়া আমাৰ ঘৰৰ নাৰিকল ৰিচেণ্টলি মাহঁতৰ ঘৰত এভাগ নাম পাতিছিলে তালৈ যাওঁতে এয়া ঘৰৰ পৰা নাৰিকল দুটা লৈ আহিছিলোঁ মই নামভাগৰো ফুটেজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এয়া মই নাৰিকলটো ফালি পেলাই অকণমান পানী নিজেই খাইছোঁ আৰু যিখিনি বাকী আছে মই বটল এটাত ষ্ট'ৰ কৰিম মা আৰু কাকুৰ কাৰণে ফ্ৰিজত ষ্ট'ৰ কৰিম যাতে পানীখিনি ঠাণ্ডাও হৈ যায় আৰু নাৰিকলৰ পানী শৰীৰৰ কাৰণে কিমান বেছি ভাল হয় আমি সকলোৱেতো জানোৱেই সেইখিনি এক্সট্ৰাকৈ নক'লেও হ'ব ঘৰৰ পৰা আচলতে মাহঁতে দুটা নাৰিকল দি পঠাইছিলে কিন্তু মই নাৰিকলটো মানে গুচাব নাজানো তো ইউটিউবত যে ভিডিঅ'জবিলাক দি থাকে তাতেই চাৰ্চ কৰোঁতে পালোঁ যে নাৰিকলটো এনেকৈ বইল কৰি দিলে বোলে বাকলিটো নিজে নিজে অকণমান মানে হেৰি কৰিলে ওলাই আহে চ' এতিয়া মই এটা নাৰিকল গৰম পানীত অকণমান উতলাই দিছোঁ চেষ্টা কৰি চাওঁচোন নাজানো কিমান দূৰ সফল হওঁ যদি ট্ৰিকটো কামত আহে তেনেহ'লে মই আপোনালোকক জনাম আৰু নাৰিকলটো এইকাৰণে গুচাইছোঁ কাৰণ নাৰিকলৰ চাটনি খাই পেলাই খুব বেছি ভাল পাওঁ মই আৰু কাকুও খাই ভাল পায় যিহেতু আজি বন্ধ সিও ঘৰতেই থাকিব আজি দুপৰীয়া বাকীবোৰ বস্তুৰ লগত অকণমান নাৰিকলৰ চাটনিও বনাম বুলি ভাবিছোঁ শাৰদীয় বতৰ মানেই হৈছে শেৱালিৰ বতৰ আৰু ঘৰতেই যেতিয়া শেৱালি ফুল আছে কাকুৱে ক'লে আজি শেৱালি ফুলৰ খাৰ অলপকৈ খাওঁ সেয়া খাৰৰ যোগাৰ কৰি লৈছোঁ এয়া নহৰু পিঁয়াজ জলকীয়া খাৰত দিবলৈ আৰু এয়া লগতে অলপমান বেঙেনা ফ্ৰাই কৰিম আৰু এয়া কলডিলৰ ফুলটো অলপমান শুকাই গৈছে কাৰণ ইয়াৰ 3টা বেটছ অলৰেডি বনোৱা হ'ল এয়া মই ফ্ৰিজত ষ্ট'ৰ কৰি থৈছিলোঁ বাকী থকাকণ আজি ভাজি পেলাম আৰু ৰেচিপি নেদেখুৱাওঁ কিন্তু দেই মই ৰেচিপিৰ ভিডিঅ'জ কেতিয়াবা পিছতকৈহে দেখুৱাম তো মোৰ খাৰ ৰেডি হৈ গৈছে মই প্ৰথমবাৰ শেৱালি ফুলৰ খাৰ বনাইছোঁ দেখিবলৈতো ভালেই হৈছে আৰু টেষ্টটো অলপ কৰি চাইছোঁ অকণমান তিতা ভাৱ এটা আছে কাকুৱে খাই চালেহে গম পাম আৰু কেনেকুৱা হৈছে এয়া আমাৰ পিছফালৰ অকণমান চোতাল কাম চলি আছে সেয়া পকাত যে দেখিছে জেতুকা গছজোপা অকণমান মানে কাটি দিছে গোটেই লতাৰে পাক খাই গৈছিলে আৰু গোটেই গছজোপা হাউলি গৈছিলে সেইজোপা জেতুকা গছ দেখিছেই চাগে আৰু এয়া অকণমান কাটি মেলি পেলাই গছজোপা অলপ ভালকৈ বাঢ়িব পৰাকৈ ঠিক কৰি দিছে আৰু এইবিলাক যিখিনি ফুল দেখিছে গোটেইখিনি মোৰ শাহুমায়ে কৰা ইউটিউবত দেখুওৱা নাৰিকলৰ ট্ৰিকটো যে ইট একচুৱেলি ৱৰ্কড মই যে নাৰিকলটো গৰম কৰিছিলোঁ অকণমান এতিয়া দেখিছেনে এই নাৰিকলৰ বাকলিটোৰ পৰা কিমান ধুনীয়াকৈ ভিতৰটো ওলাই পৰিছে আই হোপ দেখিছে এই হেকটো মই প্ৰথমবাৰ ট্ৰাই কৰিছিলোঁ এণ্ড ইট একচুৱেলি ৱৰ্কড নাৰিকল খাই পেলাই ইমান ভাল পাওঁ কিন্তু সাহস নহয় নাৰিকলটো গুচাবলৈ কাৰণ মই নাজানো ট্ৰিকটো বাট এতিয়া গৰম পানীত অকণমান উতলাই দিয়াৰ পাছত আৰু তাৰপিছত বাকলিটোত অকণমান খুন্দনা মাৰিৰে মাৰি দিয়াৰ পাছত
এনেকৈ নাৰিকলটো ওলাই ওলাই আহিছে কালাৰটো অলপমান চেঞ্জ হৈ গৈছে কাৰণ বাকলিৰ কালাৰটো তালৈ গুচি গৈছে চ' এই হেকটো যেতিয়া শিকি ল'লোঁ আজিৰ পৰা মই নাৰিকল গুচাবলৈ ভয় নাখাওঁ বা চিন্তাও কৰি নাথাকোঁ আৰু আজিও মোৰ নাৰিকলৰ চাটনি বনোৱা প্লেনটো ইটছ ছৰ্টেড মই যিহেতু আজি ৰেচিপি ভিডিঅ' দিয়া প্লেন কৰা নাই সেইকাৰণে ৰেচিপিবিলাক মই একেবাৰে ডিটেইলছত কৈ নাযাওঁ এয়া মই জাষ্ট নাৰিকলটো গ্ৰাইণ্ড কৰি তাত তেল মাৰি দিছোঁ নৰসিংহ পাত আৰু ক'লা সৰিয়হ দি আৰু লগতে জলকীয়া দুটাও পিচি দিছিলোঁ ফ্ৰাম মই এনেকৈ চাটনি এনেই খাই পেলাই শেষ কৰি দিব পাৰোঁ চশমাখন পিন্ধি আছোঁ মানে পাকঘৰৰ কামৰ পৰা আজৰি হৈ পঢ়ি আছিলোঁ এই কিতাপখন আন্দোলিত আকাশ মনালিছা শইকীয়াৰ মই আগৰো ভিডিঅ' এটাত দেখুৱাইছিলোঁ আপোনালোকক যাৰ যাৰ মনত আছে মই ষ্টাৰ্ট কৰিলোঁ কিতাপখন পঢ়িবলৈ কেতিয়াবাই কিন্তু ইটো কাম সিটো কামত সদায় কিতাপখন পঢ়া আধৰুৱা হৈ ৰয় কিন্তু এতিয়া যিহেতু মানে যেতিয়া সময় পাওঁ তেতিয়া জোৰ জবস্তি কৰি হ'লেও এটলিষ্ট দুখন হ'লেও মই পাঠ পঢ়োৱেই সদায় আৰু কাকো আহি পাইছে অলপমান কামৰ পৰা সি গা ধুবলৈ সোমাইছে তাৰ পাছতে আমি লাঞ্চ খাম লাঞ্চ বনাবলৈ মানে অকল আমাৰ দুজনৰ কাৰণেহে বনাইছোঁ এইকেইদিন সদায় নৱৰাত্ৰি পালন কৰি আছে মায়ে মই পালন কৰা নাই কাৰণ ঘৰত 5টাকৈ কুকুৰ আৰু তাহাঁতি মানে মাংস ভাত নহ'লে ভাত নাখায় এতিয়া মাংস চাংস বনাই মেলি চুই মেলি এই ওপৰেদি যোৰহাটৰ বিখ্যাত বিমান প্ৰেক্টিচ চলি থাকে আৰু দিনটোত মানে 7-8বাৰমান যায় কেতিয়াবা বুকুত ধৰে এনিৱেজ তো সেইকাৰণে কুকুৰ থকা ঘৰত এনেকুৱা অকণমান ধাৰ্মিক বস্তুবিলাক খুব বেছিকৈ পালন কৰাটো অলপ অসুবিধা হৈ যায় যিহেতু মই আছোঁ এতিয়া মই কুকুৰকেইটাৰ খোৱা চোৱাবিলাক চাব পাৰিছোঁ সেইকাৰণে মায়ে মানিছে তো মায়েতো দিনটো ফল মূলকৈ খাই থাকে আৰু ৰাতিও অকণমান কিবা কিবি খায় সেইকাৰণে ঘৰত খাবলৈ মানে অকল মই আৰু কাকুহে দেউতা কামৰ সূত্ৰে আউট অফ ষ্টেচন আছে আজি আকৌ ঘৰত এই হাজিৰা কৰা ল'ৰা এজন লাগিছে আজি তেওঁৰ কাৰণেও মই অকণমান বেছিকৈ খোৱাবিলাক বনাবলগীয়া হ'ল তো এতিয়া আমি ভাতটো খাই লওঁ ভিডিঅ'টো চাই থাকিব সকলোৱে আৰু এইডোখৰতে কৈ থওঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'জবিলাক চাই পেলাই ভাল পাইছে তেনেহ'লে ভিডিঅ'জবিলাক লাইক কৰিবলৈ আৰু ভিডিঅ'জত কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব আপোনালোকৰ কমেণ্টবিলাক পঢ়ি পেলাই মোক খুব ভাল লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাজিছে ৰাতি 8:30 দিনটো অলপ ব্যস্ততাৰ মাজতেই গ'ল ভাবিও আছিলোঁ যে দুইটা পৰিয়াল একেলগে এইবাৰ পূজাত অলপমান ওলাই যাম কাৰণ বিয়াৰ আমাৰ 3 বছৰেই কমপ্লিট হ'ব এইটো বছৰৰ ডিচেম্বৰ মান্থত কিন্তু মানে এই 3 ভাগ পূজাতেই আমাৰ দুইটাৰ পৰিয়ালৰ কোনোবা নহয় কোনোবাজন যোৰহাটত নাথাকে যাৰ কাৰণে আমাৰ দুইটা পৰিয়াল একেলগে ফুৰিবলৈ যোৱা নহয় এইবাৰ ভাবিলোঁ যে মোৰ শহুৰ দেউতা তেওঁ আউট অফ ষ্টেচন কৈছোঁৱে আগতে মোৰ মানে হাজবেণ্ডৰ ভনীয়েক কাকলি তাইও UK-লৈ শ্বিফ্ট হ'ল ঘৰত এতিয়া থাকোঁ অকল মই মোৰ হাজবেণ্ড আৰু মা চ' আজি যিহেতু মহাসপ্তমী পোনপ্ৰথমে আকৌ এবাৰ আপোনালোকক শুভ মহাসপ্তমী আশা কৰিছোঁ আপোনালোক সকলোৱে খুব বেছি ফূৰ্তি কৰিছে খুব ধুনীয়া ধুনীয়া কাপোৰ লৈছে খুব ভাল ভাল শ্বপিং কৰিছে আৰু খুব ভাল ভাল গিফ্টছো পাইছে গিফ্টছৰ কথা এইডোখৰত এইকাৰণেই ক'লোঁ কাৰণ ময়ো এইবাৰ পূজা বুলি এটা খুব ভাল গিফ্ট পালোঁ মোৰ হাজবেণ্ডৰ পৰা মোৰ একচুৱেলি ফোনটো চেঞ্জ কৰিম বুলি ভাবিয়ে আছিলোঁ আৰু যিহেতু আজিকালি মই ভিডিঅ' বনাবলৈ লৈছোঁ মোৰ খুব বেছি স্পেচৰ দৰকাৰ হয় আৰু ফোনটো খুব হেঙো মাৰি মাৰি আছিলে প্ৰায় 3 বছৰমানেই হ'ল ফোনটো লোৱা মানে খুব ঘনাই ফোন চেঞ্জ নকৰোঁ ফোনত তেনেকুৱা মোৰ কামো নাথাকে কল হোৱাটছএপ ইনষ্টাগ্ৰাম আৰু ফেচবুকেই আগতে বেছিকৈ চলাইছিলোঁ কিন্তু এতিয়া লাষ্ট 3-4 মাহমানৰ পৰা ভিডিঅ'জ ফটোজ খুব বেছিকৈ তোলা হৈছে সেইকাৰণে ফোনটো কিবা কাৰণত খুব বেছি হেং মাৰিছিলে ৰিচেণ্টলি তো মই ছুইচ কৰিবলগীয়া হ'ল এটা নতুন ফোনলৈ কিন্তু মই এক্সপেক্ট কৰা নাছিলোঁ যে এই ফোনটো মই গিফ্ট হিচাপে পাম চ' যিটো ফোনত আপোনালোকে এই মানে যিটো ফোন লৈ মই এই ব্লগটো বনাই আছোঁ সেইটো হৈছে গুগল পিক্সেল 8 একেবাৰে পেইড প্ৰমোশ্যন নহয় এইটো মই জাষ্ট আপোনালোকক মই যিটো গিফ্ট পাইছোঁ সেইটোহে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ মোৰ আনবক্সিং ভিডিঅ' বনোৱা নহ'লে কিন্তু মই বক্সটো আপোনালোকক দেখুৱাম আৰু বক্সৰ বাকীখিনি কণ্টেণ্টছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ফোনটোতো দেখুৱাব নোৱাৰোৱেই কাৰণ সেইটো ফোনেদি মই ভিডিঅ' বনাই আছোঁ বাট এনিৱেজ যি কি নহওক চ' আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত ভাল ভাল গিফ্টছ পাইছে পূজা গিফ্টছ পাইছে লগতে ময়ো পালোঁ সেইটোৱে আপোনালোকক জনালোঁ আৰু আজি যিহেতু মহাসপ্তমী অকণমান দেৰিকৈ মানে প্ৰায় 11:30-12টা মানত
আমি মানে পূজা ফুৰিলে তেনেকেই ফুৰা হয় কাৰণ ভিৰত আমাৰ পৰিয়ালৰ কোনো মানুহে খুব বেছি ভিৰত ওলাই মেলি পেলাই ৰাস্তাই ৰাস্তাই খোজকাঢ়ি পেণ্ডেল হপিং কৰাটো মানে আমি প্ৰেফাৰ নকৰোঁ আৰু যিহেতু মা দেউতা সকলোখিনি অলপমান অসুখীয়া হয় সেইকাৰণে মানে ভিৰত খোজকাঢ়াটো অসম্ভৱ কথা তেওঁলোকৰ বাবে সেইকাৰণে অলপ দেৰিকৈ আমি ঘৰৰ পৰা ওলাই যাম আৰু মা দেউতা ভণ্টিক পিক কৰি পেলাই যিখিনি আৰু স্থানীয় পূজা সেইখিনি অলপমান চাম পেণ্ডেলকেইখন দৰ্শন কৰিম আৰু মোৰ শাহু মাক ইমান ৰিকুৱেষ্ট কৰিলোঁ কিন্তু তেখেতে অলৰেডি ঘৰৰ ওচৰৰ তৰাজান নাট্য মন্দিৰৰ পূজা মন্দিৰৰ পূজাভাগ এটেণ্ড কৰিয়ে আছে সময়ে সময়ে চ' অলপ আগতে আহি পাইছে আৰু মা ৰাতিপুৱা ইমান সোনকালে সাৰ পায় ইমান সোনকালে উঠে সেইকাৰণে এতিয়া তেওঁ খুব বেছি টায়াৰ্ড চ' তেওঁ আল্টিমেটলি ক'লে যে তেওঁ নাযায় আৰু কুকুৰকেইটাও অকলশৰীয়া হৈ যাব যে সেইকাৰণেও তেওঁ নাযায় তো আপোনালোকক পেণ্ডেলকেইখনো দেখুৱাম বুলি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইটোৱেই হৈছে মোৰ এইবাৰৰ পূজাৰ গিফ্ট খুব আনএক্সপেক্টেডলি মই খুব ইম্পৰ্টেণ্ট বস্তু এটা গিফ্ট হিচাপে পাই গ'লোঁ যাৰ কাৰণে মই ভিডিঅ'টোৰ জৰিয়তেও কাকুক থেংক ইউ কৈছোঁ মই আনবক্সিং ভিডিঅ'টোতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ কাৰণ খুব জল্দিকৈ ফোনটো মোৰ ব্যৱহাৰ কৰিবলগীয়া হ'ল কিন্তু ইয়াৰ ভিতৰতনো কি আছে সেইটোকে মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে আছে এডাল চাৰ্জিং কেবল কুইক ছুইচ এডাপ্টাৰ এটা আছে ৱাৰেণ্টি বুকলেট এখন আছে আৰু চিমটোত এটা আছে আৰু ফোনটোৰ কালাৰটো মোৰ খুব বেছি ভাল লাগিছে একদম ক্ৰিমিছ কালাৰ হয় আৰু মোৰ পূজাৰ ভিডিঅ' আপোনালোকলৈ অতি সোনকালে আগবঢ়াম তেতিয়ালৈকে টেক কেয়াৰ বাই